ধন্য নৰ তনু ভাল গ্ৰন্থৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আব্দুল মালিক। কয়লা উৎপাদনত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তৃতীয়। অনুৰাধাৰ দেশ গ্ৰন্থৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। এপিকালচাৰ কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌ। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জয়মতী। অসমীয়া সাহিত্যৰ পাপৰি কবি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গণেশ চন্দ্ৰ গগৈ। অসমৰ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাজো। টেনিছ খেলৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্স। প্ৰথম এছিয়ান গেমছ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1951। কি ৰঙৰ মাজত আটাইবোৰ ৰং মিহলি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক'লা ৰং। প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত। ONGCৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেৰাডুন। সূৰ্যত আটাইতকৈ বেছি থকা গেছটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। বিচিৰয় বঁটা কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিকিৎসা। মেল কোন ৰাষ্ট্ৰৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালদ্বীপ। আলবেৰুনীয়ে লিখা কিতাপখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কিতাপ অল হিন্দ। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নেশ্যনেল হাইৱে 44। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1885 চন। চন্দ্ৰযান-2 কেতিয়া প্ৰেৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2019 চন। 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মিৰাট। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।